আমাৰ যিহেতু বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পূজাৰ নিচেই ওচৰত, আৰু সেই ক্ষেত্ৰত আমাৰ মাটিৰ যিবোৰ মূৰ্তি বনোৱা কাৰিকৰ আছে, সেই কাৰিকৰবিলাক কিদৰে ব্যস্ত হৈ পৰিছে অকণমান আপোনালোকক আজি দেখুৱাবলৈ আহিছোঁ, আপোনালোকে চাই থাকিব। আৰু এইফালে দেখিছে মাটিৰ মূৰ্তি এনেকৈ আমাৰ কাম কৰি আছে, যি আমাৰ হয়তো একদম সমাগত ওচৰত আমাৰ যি পূজা বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পূজা, সেই ক্ষেত্ৰত আমাৰ মাটিৰ যিবিলাক হয়তো কাৰিকৰ থাকে মূৰ্তি বনোৱাৰ, সেই ক্ষেত্ৰত বহুত একদম ব্যস্ততা হৈ পৰে। আমাৰ এইফালে আছে খুৰা। খুৰা নমস্কাৰ। এইফালে অকণমান চাই দিব যে খুৰা এইবোৰ কিহৰ মূৰ্তি বনাই আছে? বিশ্বকৰ্মা পূজা। তো বিশ্বকৰ্মা মূৰ্তি বহুত দেখিছোঁ। তো বিশ্বকৰ্মা পূজাটো আমাৰ আৰু বেছি দিন নাই, মাজত মাত্ৰ দুদিন আছে। সেই দুদিনত হয়তো আপোনাৰ এই মানে বহুতখিনি মূৰ্তি দেখিছোঁ, সেই মূৰ্তিখিনি হয়তো অৰ্ডাৰ, গোটেইখিনি অৰ্ডাৰ আহিছে। তো কিমানখিনি অৰ্ডাৰ আহিছে? কেইখন? 10টা অৰ্ডাৰ। সেই 10টা অৰ্ডাৰ আপোনাৰ মূৰ্তিবিলাক মানে সেই 2 দিনৰ ভিতৰত কমপ্লিট হৈ উঠিব নে? উঠিব। যিবোৰ মানে সেইবোৰ অৰ্ডাৰ আহিলেহে আপুনি বনোৱা হয় ন? আৰু 2 দিনত আপুনি হয়তো মূৰ্তিবিলাক দিব লাগিব। যে কেতিয়াবা তেনেকৈ হৈছে নেকি যে আপুনি কোনোবাই অৰ্ডাৰ কৰিছে, অৰ্ডাৰ কৰাৰ পিছত হয়তো মূৰ্তিটো আপুনি সেই অৰ্ডাৰ সেই ডেট মতে আপুনি দিব পৰা নাই, সেই ক্ষেত্ৰত ডেট মতে গৈছে? আৰু তেনেকুৱা যদি হয় হয়তো মানুহৰ বহুত কথা শুনিব লগা হয়, হয় নাই? হয় নাই? কিন্তু তেনেকৈ আপোনাৰ হোৱা নাই? এইফালে অকণমান চাই দিব, তেনেকৈ হোৱা নাই? অঁ ঠিক আছে, ভাল লাগিলে। আৰু তেনেকৈ মানে বহুত ইমান এইটো কাম আপুনি কিমান দিনৰ পৰা কৰি আছে পুৰা? অঁ এইটো কাম আপুনি 40 বছৰৰ পৰা কৰি আছে, হয় নাই? আৰু ইয়াতে এইবিলাকতো বিশ্বকৰ্মা মূৰ্তি, তো আমাৰ নিচেই ওচৰত দুৰ্গা পূজা আছে। দুৰ্গা মূৰ্তি আপুনি নবনাই ন? অকল বিশ্বকৰ্মাৰ? হয় হয়। দুৰ্গা মূৰ্তি আগত বনাইছোঁ, এতিয়া বয়স অনুযায়ী মই নোৱাৰোঁ, লগত কৰ্মচাৰী ৰাখবা নোৱাৰোঁ, সেইকাৰণে বাদ দিছোঁ আৰু কি দুৰ্গা মূৰ্তি। আৰু এইবোৰ যে আপুনি যে এইবোৰ বনাইছে, এইবোৰতো আৰু কাপোৰ মানে কাপোৰ কানি পিন্ধাব লাগিব? হয়, কাপোৰ কানি পিন্ধাব লাগিব, ৰংঘৰ লগাব লাগিব, চুলি লগাব লাগিব। কাম এতিয়া বহুত আছে বাকী? বহুত বাকী আছে। হয় হয়। আৰু এইবোৰ হয় দিব লাগিব। হয় হয়, এইবোৰ ন বহুত কাম বাকী আছে। আৰু কি কয় সেইবোৰ যে আপুনি বনাইছে, সেইবোৰতো মাটিটো আপুনি ক'ৰ পৰা আনিছে মাটিবিলাক? পাথৰৰ পৰা মাটি আনিব লাগে? এইটো কিনি আনিব লাগে নে? কিনি আনিব লাগে। 200 টকা ঠেলা, এক ঠেলা মাটিৰ দাম 200 টকা লয়। এক ঠেলা মাটি 200 টকা? হয়। হয় নেকি? 2 ঠেলা আনিলে 400 টকা দিব লাগে। হয় হয়। এই মূৰ্তিবিলাক হয়তো কিমানকৈ বিক্ৰী কৰা হয়? 1000-1200 কৰি যায় আৰু কি। 1000-1200? 1500 হঠাৎ যায়। কষ্ট আছে আপোনাৰ? অজস্ৰ কষ্ট কৰিব লাগে। কষ্ট কৰি বনাইছোঁ। হয় হয় মনটা অলপ ভাল লাগব। হয় হয় হয়। যদি চেল কৰবা নোৱাৰোঁ তেনেহ'লে মনটা সিমান ভাল লাগব নহয়, বেয়া লাগি যাব। হয়। আৰু হয়তো যিটো আমাৰ হয়তো অৰ্ডাৰ তাৰিখ মতে মানে দিব লগা হ'লে দিন ৰাতি কাম কৰিব লগা হয় আপোনালোকৰ? হয় হয়। মানে বহুত কষ্ট হয়। হয় হয়। ঘৰৰ সকলোখিনি হয়তো কামত লাগিবই, তেতিয়া হয় অৰ্ডাৰটো মানে ডেট মতে দিয়াৰ কাৰণে, হয় নাই? দিবই লাগিব। হয় হয় হয়, সেইটো হয়। ভাল লাগিলে খুৰাক, আৰু তেনেকৈ কাম কৰি যাওক তাৰে কাম। আৰু এনেকৈ কাম কৰাৰ সেইটো আপোনাৰ কিবা কষ্ট হয় নেকি? আপোনাৰতো বয়সতো যথেষ্ট হৈছে। দেৰি হয় ন? লাহে লাহে কৰিব লাগে? কিবা অসুবিধা হয়নে আপোনাৰ কাম কৰা? কিবা অসুবিধা হয়নে অকণমান কাম কৰা? কৰা কিবা অসুবিধা হয় নাই? অলপ অসুবিধা হয় ন? হয় 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 হয়। ধন্যবাদ থাকিল খুৰা। আৰু হয়, মূৰ্তি দেখিছে খুৰা এনেকৈ বহুত অৰ্ডাৰটো যি ডেট মতে যিমানখিনি অৰ্ডাৰ দিব লগা আছে সিমানখিনি দিবই লাগিব, যিহেতু আমাৰ হয় ন ডেট মতে মানে সেইবোৰ লৈ যাব মানুহ আহিছে, অৰ্ডাৰ যিটো দিছে মানুহ আহিব ল'বৰ কাৰণে, তো তেনেকৈ ডেট মতে দিবই লাগিব। তেনেকৈ বহুত কষ্ট আছে, সেই কষ্ট বিনিময়ত হয়তো খুৰা কিবা এটা পাইছে, তেনেকৈ হয়তো নিজৰ যি হয়তো জীৱনটো হয়তো তেনেকৈ কৰি গৈছে, হয়তো তেনেকৈ 42 বছৰ না কিবা তেনেকৈ ক'লে খুৰা, তেনেকৈ হয়তো কাম কৰি আছে আৰু কাম কৰি থাক আগলৈকে, তাৰে কামনা কৰিছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকক যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব।